Good morning everyone. আজি আমাৰ লাষ্ট দিন আমি এতিয়া গৈ আছোঁ শিলিগুৰিলৈ। এইটো আমাৰ থকা ৰুমটোৰ পৰা ভিউ আছেনে? এইটো ৰাস্তা MG মাৰ্টলৈ যোৱা থকা ৰুমটোৰ পৰা ভিউ এয়া। आज थोड़ा लोकल साइट सीन करेंगे मैं हुआ नहीं कल এতিয়া বাজিছে 7টা। আমি টেক্সি ষ্টেণ্ডলৈ যাম। সুশান আৱাজ আমি থকা হোটেলখনৰ নাম। ৰাতিপুৱা একো খাই অহা নাই, সেইকাৰণে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। মই খালোঁ ম'ম' আৰু হাজবেণ্ডে খালে ৰুটি। আমি টেক্সি ষ্টেণ্ড যাওঁতে এখন ৱেগানাৰ পালোঁ আৰু ৱেগানাৰখনে ভাড়া মাৰে শিলিগুৰিলৈকে আৰু তেখেতৰ 2টা ছিট খালী আছিলে। আমাক আহি পেলাই সুধিলে আৰু আমি ৱেগানাৰখনতে গুচি আহিলোঁ। তেতিয়া খুব কম সময়তে পাই গ'লোহি। আমি এতিয়া শিলিগুৰি ষ্টেচন পাই গ'লোঁ। ইয়াৰ পৰা আমাৰ গুৱাহাটীলৈকে ট্ৰেইন আছে। গাড়ীতে হওক বা ট্ৰেইনতে হওক, এটা জাৰ্ণি কৰিবলৈ হ'লে কিবা কিবি খাই খাই গৈ থাকিবলৈ পালে বেছি ভাল লাগে, নহয়নে বাৰু? মই ট্ৰেইনত দিনত আহিছোঁ আৰু প্ৰথম মই বস্তু খাম ট্ৰেইনত। ये देखवाई दिया ঢেৰ বস্তু আছে। ना पुलिस ये यार से चिप्स 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 है चिप्स 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 पॉपकॉर्न 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 ये ग्रीन मटर ये टॉप जाल ये এতিয়া ব্ৰেকফাষ্ট আমি বাটলত কৰিলোঁ। ম'ম' আৰু কি খালোঁ? ম'ম' আৰু ৰুটি খালোঁ। ম'ম' আৰু ৰুটি খালোঁ, কিন্তু সেয়া লাইটকৈ কিবা খোৱা হ'ল। এতিয়া দুপৰীয়াটো আমি অসমীয়া মানুহ জানে ভাত খাওঁ, গতিকে ভোক লাগিছে। কি কৰিম সেইটো কাৰণে ট্ৰেইনতে ভেজ থালি অৰ্ডাৰ কৰিলোঁ। লাইফত ফাৰ্ষ্ট টাইম ট্ৰেইনত খাইছোঁ মই। দালিটো খোলা দালিটো খুলিম ৰ'ব, ৰুটিখন খাই বেয়া বনোৱা নাই। ये खाना पैकेट खुली আছে। ইয়াত পানী ইয়াত ব্ৰহ্মপুত্ৰ ভৰাই দিছোঁ। দালি ভাল বনাইছে না? ভাল ভাল। ট্ৰেইনত
ট্ৰেইনত ফাৰ্ষ্ট টাইম ভাত খালোঁ, তো ভালেই লাগিলে বাৰু। এতিয়া খাই বৈ বাহিৰৰ দৃশ্যবোৰ চাই গুৱাহাটীলৈ বুলি গৈ আছোঁ। এতিয়া আমি পইনে ৰাতি 10:30 বাজিব ন? ক'ত পাইছোঁহি? নিৱালিপুৰ। মস্তি আছে মজা। ক'ত পাইছোঁ আমি? বঙাইগাঁও পাম। বঙাইগাঁও নাই পৰা। আজি আমি বহিছোঁ আৰু খাইছোঁ, ইটোৰ পিছত সিটো খাই আছোঁ। এইটো আমি লৈ গৈছিলোঁ ছিকিমলৈ, কাৰণ অক্সিজেনৰ পৰিমাণটো কমিলে বুলি ডাৰ্ক চকলেট, পপকৰ্ণ, কাপোৰ, অক্সিজেন সেইবোৰ চব আমি যোগাৰ নিছিলোঁ, কিন্তু ব্যৱহাৰ নহ'লে কাৰণে অক্সিজেনৰ যোনটো বটল ন, সেইটো ৰিটাৰ্ণ কৰি দিলোঁ 50%। অঁ, চিলিণ্ডাৰ আমাক 50% ঘূৰাই দিলে। 500 টকা আছিলে, 250 টকা ঘূৰাই দিলে। আৰু কাপোৰটোতো ইয়াত আহি পেলাই ট্ৰেইনতহে গোন্ধি চুৱাইছোঁ। তাৰপিছত পপকৰ্ণটোতো ৰাস্তাতে খাই দিলোঁ, ডাৰ্ক চকলেটটো ইয়াতে খুলিছোঁহি আহি চিলিগুৰিত। কিন্তু এই চুগাৰ ফ্ৰী ডাৰ্ক চকলেটটো মই ভাল পোৱা নাই। মই বহুত ভাল পাইছোঁ খাই। এইটো মানে এইটো যে নাখায়, এইখিনি মোৰ, এইটো গোটেইটো মোৰ, মই অকলে খাম। দুটা চিট বুক আছে, মই দুটা চিটত বহাই নাই, বেলেগ চিটত উইণ্ড' চিট এটাত বহিছোঁ, মানে ছাইড বাৰ্ট এটাত বহিছোঁ। আমাৰ চিট আছিল ওপৰত, আমি বহিছোঁ তলত। অ'কে, বাই বাই। খোৱাৰ পিছত আকৌ এইবাৰ আমি গ্ৰীণ মটৰ খালোঁ। ইটোৰ পিছত সিটো গলিয়েই আছোঁ আৰু নাপাওঁ আৰু ৰখাই থৈ দিছে বঙাইগাঁৱত ন। अपना सीट पे बैठा रहिए, स्टेशन घुसेगा, गाड़ी रुकेगा। ফ'ল' ট্ৰেইন। আমি প্লেটফৰ্মত নমা নাই, আমাৰ ইঞ্জিন বেয়া হ'ল, ভাগ্য ভাল ষ্টেচন পাব অকণমান আগত বেয়া হৈছে। আমি খোজকাঢ়ি আহি আছোঁ, অৱস্থা বেয়া। আমাৰ আকৌ ট্ৰেইন আছে ডনিফলো, সেইকাৰণে আমি খোজকাঢ়ি আহিবলগীয়া হৈছে। আমাৰ ৰেলৰ আলিয়ে খোজকাঢ়ি আহিছোঁ, কোৱা। অঁ, ৰেলৰ আলিয়ে খোজকাঢ়ি আহিছোঁ, মস্ত ট্ৰলি লৈ। খাবলৈ একো নাই, ট্ৰেইনলৈ ৰখি পেলাই চেণ্ডউইচ এটাকে ধন্যবাদ। আজি আমি দোকানৰ লগত বাকী এতিয়া বাজিছে 6:11। আমি আহি 6:45 পালোহি আমাৰ লগত। তাৰপিছত আহি পেলাই গা পা ধুই এতিয়া হাজবেণ্ড ডিউটি যায়। এতিয়া বাজিছে 8টা, হাজবেণ্ড ডিউটি যায়। মই একদম জলদিকৈ ভাত বনাই আজৰি, মানে মই বনোৱা নাই, বিশেষকৈ হাজবেণ্ডে বনালে ভাত আজি। হাজবেণ্ডে দালি বনালে, মই পাপৰ পুৰিলোঁ, আলু পিটিকা বনালোঁ, এয়া পালেঙৰ চাটনি। আমাৰ মানে চব্জি চেছ, সেইকাৰণে আজি কিনিবহে লাগিব আৰু। ৰাতিপুৱাই হাজবেণ্ড খাই ডিউটি যায়, মই কৰিম কাম। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আমি ছিকিমত যাওঁতে ক'ত ফুৰিলোঁ, ক'ত থাকিলোঁ, তো তাত সকলো ডিটেইলছ দিয়া আছে ভিডিঅ'ত, তেন্তে আটাইকেইটা ভিডিঅ' চাব ছিকিমৰ।